তো মানে হেল্ল' গাইছ, স্বাগতম কৰিলোঁ মোৰ আন এটা ভিডিঅ'। মানে আজিৰ ভিডিঅ'টো মানে মই আপোনালোকক দেখুৱাই আছোঁ। মানে মই যাই আছোঁ চাংচাৰী মানে বহুত জেগাত যাই আছোঁ। মানে তিন জেগাত যাই আছোঁ। ফাৰ্ষ্ট ৰঙিয়াত যাম, তাৰপৰা চাংচাৰী বা আৰু বেলেগ বেলেগ ধৰণৰ জেগাত যাই আছোঁ। কিবা কামত ঘূৰিছোঁ আমি ইয়াতো আছে। বাকী এতিয়া আমি বৰ্তমান আছোঁ হোটেল ৰেড ৰ'জ। মানে ইয়াত মানে সেইখন যি ছুপাৰ কাৰখন আছে, আপোনালোকে চাইছে চাগে বিকাশৰ ভিডিঅ'টো ছুপাৰ কাৰখন যিখন দেখুৱাইছিল। আজি মই দেখুৱাইছোঁ, চাওক মানুহটো আছে একেলগে। তো মানে আমি দাদাৰ লগত অলপ পিছ কথা পাতিম, কিন্তু দাদাৰ গাড়ীখন চাওক একদম ফালা চিধা গাড়ী, চাইলেঞ্চাৰডাল পিছমুৱাকৈ আছে। বাকী এখন গাড়ী চাব পাৰে ভৱিষ্যত, মানে অতীত একদম কিবা বেলেগ গাড়ী, কিন্তু চাব পাৰে গাড়ীখন কিবা এটা বেলেগ। লগতো চাওক, কি নাম এইটো? ফৰ্চ ল'ব পাৰে এখন, পইচা আছে ল'বচোন এখন। আৰু গাড়ীখন ক'ৰবাত দেখিছে নেকি কমেণ্ট কৰিবচোন। আৰু গাড়ীখনৰ যোনটো চাউণ্ড আছে, চাউণ্ড আপোনালোকে একদম মাইণ্ড বলিং চাউণ্ড, বেলেগ লাগিছে বে। তো মানে বৰ্তমানৰ চাই আছোঁ, মানে একদম সপোনৰ গাড়ী একদম। তো আপোনালোকে চাব পাৰে টায়াৰ চায়াৰ এইবিলাক একদম মানে যি আছে গাড়ীখনৰ যিমান বস্তু চাব লাগে আছে, চব মানে একদম কিবা বেলেগ জুই। তো মানে গাড়ীখনৰ মানে যি লুকটো, মানে এনেকুৱা লুক মই গাড়ী দেখাই নাই। মানে কিমান দামী গাড়ী দিছোঁ। এটা কথা ক'লো, অসমতো ছুপাৰ কাৰ আহি গৈছে। মানে একদম কিয় লুকটো চাওকচোন। গুৱাহাটীত আহিছে। এই গুৱাহাটীত আমাৰ ইয়াতে এই বেছি দিন নহয়। তেতিয়া চাগে এফাল দিয়ে আছিল, আমি দুই গৈছো। মানে আমি ইয়াত মানে পেট্ৰলটো মানে গাড়ীখনৰ ইয়াত ভৰাই দেখিছানে? মানে আমাৰ গাড়ীগিলাতে বিস্মকে ভৰাই। আমাৰ গাড়ী আৰু এখনত তুলনা কৰাইলে, আৰু এখনৰ দাম হ'ল 1.5 কোটি। এখনটো বাদ দিয়া, এখন মানে ক'ৰবাত ওচৰৰ জেগাত ফুৰিব গ'লে, আৰু দূৰৰ জেগাৰ কাৰণে অডিখন ৰখাই আছো। অডিও আছে। তো চাব এখন ফৰ্চ, তো মানে এখনো বহুত ভাল লাগিছে। আৰু মানে যোনটো গাড়ীখনৰ মানে মালিকটো আছে, মানে বহুত হেৰি খানদানী ল'ৰা, মানে বহুত ভাল আৰু ভদ্ৰতা আছে। আমি ক'লো মাত্ৰ ল'ৰা গাড়ীখন চাব পাৰিবা, একদম চিন্তা নাই। বাকী এইখন আছে অডি, এখন বহুত ভাল লাগে, কিন্তু মানে গাড়ীখন ধোৱা নাই। কি হয়তো S5 অডি। বাকী এখন ফৰ্চ, এখনতো কিবা বেলেগ লুক এট গাড়ী। দাদাই সেইটো তাতে মানে দাদা একদম মানে যেনেকুৱা ধৰণৰ চলা গাড়ী একদম ক'ব লাগিব। আৰু দাদা ৰাইডিং প্ৰাইচ কিমানটো সুধিলোঁ দাদা, মানে বহুত ভাল দাদাটো। দাদাক সুধিব খুজিলোঁ, মানে দাদা ভ্লগত আহিব লাজ কৰে। মানে দাদা কিন্তু একদম হেৰিটো আছে, মানব লাগব দেই। এখন গাড়ী দেখা পাই এটাই ফিল হৈছে, যদি পইচা হয় না বেলেগ নললে এখনে ল'ম। ল'ব লগা গাড়ী চাহিলে কৈছে মই আজি কিনি লওঁ নেকি, কিন্তু মাইলেজটো মানে পানী খাওয়া দিছোঁ, সেইকাৰণে প্ৰব্লেম। মাইলেজ 2 মান দে। এইটো কি? কোনটো? এইটো ইলেক্ট্ৰনিক, মানে চাৰ্জ দিব পাৰি গাড়ীবিলাক। মানে বাইকো দিব পাৰি চাগে, বাইকে চাগে। বাকী ইয়াত পে'মেণ্ট কৰিব লাগিব কিন্তু। বাকী এখন গাড়ী বেকলুকটো মানে বহুত মজা। তো চাব পাৰে বেকলুকটো। HP মানে হায়দৰাবাদ। মতে আপোনালোকে এনেকৈ ধামাকা দেখা পাইছে, আৰু পিছলৈ গাড়ী কিমান দেখা পাই থাকিব। আমি একে প্ৰথম পেটটো যাব মানে কিবা চাই লওঁ, চাই ল'লে মানে বহুত ভয় লাগে। চাইলে আকৌ হাঁহ না মোৰ ভোক লাগছি আৰু লাগছে। আমি কিবা কিবা খাই ল'ব কি ড্ৰাইভাৰক কৈছোঁ অলপ তাৰে পিছত গাড়ী চাই থাকক, এইবাৰ কি আহি আছে চাব। চাই থাকো। প্ৰথমতে যদি ছুপাৰ কাৰ চাইলে কিন্তু বহুত দিন যাব কি কাৰণ ফাৰ্ষ্ট মই তেতিয়া যাই তাতে সেই ভিউ পইণ্টটো দেখালো। মানে চাইলে এইটো নেক্সট ভিডিঅ'ত ছুপাৰ কাৰখন দেখালো মই। কিবা এটা মোক খুৱাম, নিশ্চয় খুৱাম। চাই লগে ফাৰ্ষ্ট খুৱাই লওঁ, তাৰমানে চাই লওঁ কথাটো কৈ গম পাইছোঁ যে আমি এটা ভিডিঅ' মানে 3টা ভিডিঅ' বা 2টা ভিডিঅ' ন, 2টা ভিডিঅ'য়ে একেদিনে হেৰি কৰিছোঁ, কিন্তু 2 দিন কৰিছোঁ ভিডিঅ'টো দিয়াত। মানে আমি চাংচাৰী পাৰ হৈ আহিলোঁ, মানে গাড়ীতে মানে অলপমান বহিছোঁ আৰু বাহিৰতটো অলপ মানে খোৱা লোৱা হ'ল। বাকী এতিয়া আমি বহুত এটা বহি কেনে যাইছোঁ। মানে আমি ক'ত যাওঁ কি কৰিছোঁ একো ঠিক নাই। মানে আমাৰ ফুৰা কাম ফুৰি আহিছোঁ, মানে নানাহঁতে নিজৰ কামত হেৰি হৈ আছে। বাকী আমি খাৱা লোৱা ফুৰা সেই আৰু। বাকী চাইলে কি যে ভাড়াত ধৰি চাইলৰ বহতে বমি আহি গৈছে চাইলৰ। বাকী বমি অহা নাই, আমি এনেকৈ যাই আছোঁ। তো চাই দিয়ক ভিডিঅ'টো শেষ কৰা নাই, আজি মজা লাগি আছে ভিডিঅ'বিলাক। মানে বহুত ভাল লাগিছে ইয়াত সেইকাৰণে। মানে এতিয়া আমি আছোঁ চাংচাৰী পাৰ হৈ আহিছোঁ। মানে তো মানে ইয়াৰ পৰা আমি ডাইৰেক্ট ঘৰলৈ যাই আছোঁ। মানে ঘৰলৈ যোৱাৰ মানে আগত কিবা এটা কাম আছে বুলি ইয়াত, সেইটো কামো কৰি মানে একেলগে মই একদিনত মানে 2টা ভিডিঅ' মানে দিলোঁ। মানে ভিডিঅ'টো মানে আপলোড কৰা নাই, কিন্তু মানে এইটো একেদিনে ভিডিঅ'টো কৰা। মানে মই ডিচি অফিচৰ ভিডিঅ'টো একেদিনে আজিৰ দিনটোতে, আৰু সেই একেলগে ভিডিঅ'টো মই দিয়া নাই, কাৰণ বহুত দীঘলে হৈছে নে। সেইটো ভিডিঅ' মই বেলেগ কৰি দিছোঁ। তো চাই কাৰণে ভাল লাগিব, কমেণ্ট এটা কৰি তাৰমানে ভাল লাগে। মানে কাতি বিহু বুলি মানে গাজীপুৰতো পালোঁ, মানে ৰাস্তাতে ৰাস্তাত মানে আমি একদম মানুহটো আহিছিলোঁ বিহু হ'ব নাই, কিন্তু এনে মই আহিছিলোঁ ফুৰিব। নাহে নেকি? নাহে, কিন্তু আমাক বঢ়িয়া বস্তু দিছি। তো চাব পাৰে। বাকী ইয়াত গাজীপুৰত খাব পাৰা।
মানে ফাইনেলি আমি ঘৰ আহি পালো তো মানে ঘৰত সোমাই একদম মানে অলপমান গা মূৰ ধুই যদি গা ধুব ইচ্ছা গা ধুলো যদি গা ধুব ইচ্ছা নাই হাত ভৰি ধুবে নে যদি ভিডিঅ'টো ইমানে আছো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰি দিব তো আকৌ বেয়া নাপাব কণ্টেণ্টটো গাড়ীখনৰ ওপৰতে ৰখা হৈছে তো বেয়া নাপাব আৰু ভিডিঅ'টো শেষ কৰি থেংক ইউ ফৰ ৱাচিং